কওক পুৰা গাঁৱলীয়া ভাইব একদম কিছুমান আপোনালোকে অসমীয়া গান চানবিলাক যে দেখে আপোনালোকে শ্বুটিং কৰে ধুনীয়াকৈ এনেকৈ বিল চিলৰ পাৰত পুৰা তেনেকুৱা লাগিছে নাই কমেণ্ট কৰক বাকী প্ৰেক্টিচ নকৰাকৈ ন খালি লগে লগে জাষ্ট মেলি দিছে ভৰি দুটা কেটেককৈ কৰিছে আৰু একদম পুৰা লেং ফালি গৈছে তো সেইটা মই একদম সৰুতে একদম কি বুলি ক'ম আৰু আপুনি বিক্ৰম মই বেতাল তো তেনেকুৱা আছিলে একদম বহুত ভাল আমাৰ ঘৰতে ধৰিবলৈ যায় পুলিচ চুলিচৰ চাকৰি হা কষ্ট আছেনে কষ্টটো থাকিবই ন আছে বহুত কষ্ট আছে খিনি আগত আৰ্মিখিনি আগত CRP খিনি আগত তেনেকৈ যায় নে মিক্স হৈ পেলাই যায় সেইটো এটা মানে কি বিশেষকৈ আহিবলৈ বাকী এনে ট্ৰেইনিঙত কি প্ৰব্লেম হয় ট্ৰেইনিঙতো বহুত অসুবিধা হয় বহুত কষ্ট হৈ যায় কেতিয়াবা লেটিন কৰা প্ৰব্লেম হৈ যায় ট্ৰেইনিংটো এনেকুৱা হাৰ্ড হৈ যায়তো ফায়াৰিং চায়াৰিং যদি হয় তো আগতীয়া পাৰ্মিশ্যন কৰি দিয়ে নে আগমুহূৰ্তত কয় যে এতিয়া কৰিব পাৰিব পাৰে মেইন কেছটো হ'ল কি চিটুৱেশ্যনটো লৈ পেলাই তো ৰাতিপুৱাই আহি এইফালে চাওক পৰিলোহে তো গোবৰত পিছল খাই এয়া চাওক হাতটো চব গোবৰ তো মচি লৈছোঁ এক ছেকেণ্ড তো গুড মৰ্ণিং আজি আকৌ এবাৰ আহিছোঁ ফিল্ডলৈ অকণমান খোজকাঢ়িলোঁ আৰু লাহে লাহে অলপ দৌৰি দিলোঁ নহ'লে বহুত এলেহুৱা হৈ গৈছোঁ নিজে 2 বছৰমানৰ পৰা একো এক্টিভিটি কৰাই নাই মাজে মাজে খালি খেলোঁহে অকণমান যদি খেলা ধূলা হয় নহ'লেতো একোৱেই কৰা নাই বাকী আজি আৰু লগতে ছানডে তো গুড মৰ্ণিং এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভাল তো আজি আকৌ এটা নতুন দিন নতুন পুৱা আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ভাবিছোঁ এনেকেই সপ্তাহটোত সদায় নহ'লেও এদিন নহয় এদিন সপ্তাহটোত সোনকালে উঠি পেলাই আহোঁ ফিল্ডলৈ অকণমান দৌৰি চৌৰি থাকোঁ নহ'লে একদম এলেহুৱা হৈ গৈছোঁ বাকী আজি ক'তো নেযাম চাগে কাৰণ বৰষুণ অকণমান এতিয়াও পৰি আছে হয়তো বতৰটো মুকলি হ'লে চাগে ক'ৰবালৈ যাম ছানডে আৰু যদিহে নেযাওঁ তেতিয়াহ'লে দাদা এজন আহিছে বহুত দিনৰ মূৰত লগ পাম হয়তো বছৰ হৈ গ'ল নেকি তো দাদাজনে মাতিছে হয়তো দাদাজনৰ লগত এফালে যাম দাদাজনে লগ ধৰি আছে ছুটীত আহিছে বহুত দিন লগ পোৱা নাই পুলিচ মানে বেটেলিয়ান চাগে হয় বেটেলিয়ানেই হ'ব পুলিচ নহয় পুলিচ বেটেলিয়ান নেকি আৰু খালি পুলিচৰ হেৰিটো বেলেগ বেটেলিয়ানৰ হেৰিটো বেলেগ জানেই চাগে আপোনালোকে তো বেটেলিয়ানত কৰে তো আহিছে যাম আৰু ইণ্টাৰেষ্টিং কথা কিছুমান আছে দাদাৰ লগত পাতিম কাৰণ বহুত দিন লগ পোৱা নাই আৰু আপোনালোকেও দেখিব যদিহে লগ কৰোঁগৈ তো ভিডিঅ'টো চাই থাকিব দাদাজনৰ লগত ধুনীয়া ইণ্টাৰেষ্টিং কথা পাতিম কাৰণ একদম সৰু কালৰ পৰা আমি একেলগে থাকা খালি মোতকৈ বহুত ডাঙৰ 10 বছৰমান ডাঙৰ হ'ব কিন্তু একেলগেই থাকা তাৰপিছত চাকৰি পোৱাৰ পাছত আৰু তেনেকুৱা মিলা মানে কি লগ পোৱাপৰি নাই ইমান দেখিলে কৰিলেহে খালি মাতা হয় আগৰ হেৰিটো ফ্ৰীটো নাইকিয়া হৈ গ'ল আজি চাগে ধুনীয়াকৈ কথা পাতিম আগৰ কথাবিলাক তো ভিডিঅ'টো চাই ৰাখক হয়তো দাদাজনৰ ওচৰলৈ যাম যদি যাওঁ দেখিব নহ'লে হয়তো বেলেগ নতুন জেগা এটাত যাম গৈ পেলাই ধুনীয়াকৈ ভ্লগ এটা শ্বুট কৰিম গমটো পাব যদিহে ভিডিঅ'টো চাই থাকে তো ভিডিঅ'টো চাই থাকক এতিয়া আকৌ অকণমান দৌৰি কৰি লওঁ তাৰপিছত আৰু ঘৰত যাম তাৰপিছত আকৌ কৰিম আৰু কি কৰিব লাগে বাকী ভিডিঅ'টো চাই থাকক তো এতিয়া মই আছোঁ মোৰ অৱস্থাটো দেখি পেলাই গম পাইছে চাগে ক'ত আছোঁ পথাৰত আছোঁ আৰু পথাৰলৈ 2টা কামত আহিলোঁ পাপাক চাহ দিলোঁ চাহ দিয়াৰ পাছত বোলো বহুত দিন মাছ চাছ ধৰা নাই তো মাছ ধৰিবলৈ যাওঁ আৰু আজি মোৰ লগত কোন আছে চাই লওক ইফালে আমাৰ বিক্ৰম দা তো বিক্ৰম দাকো বহুত দিনৰ মূৰত পাইছোঁ আপুনি লাষ্ট কেতিয়া আহিছিলে মই আহিছিলোঁ অক্টোবৰত আহিছিলে তো বিক্ৰম দাই জব কৰে আপোনাৰ আছাম পুলিচতে কৰে তো ডিব্ৰুগড়ত থাকে নহয় তো বিক্ৰম দা ডিব্ৰুগড়ৰ পুলিচ ৰিজাৰ্ভত থাকে তাৰপিছত বহুত দিনৰ মূৰত ছুটীত আহিছে তো সেইকাৰণে বিক্ৰম দায়ো ক'লে বোলা মাছ ধৰোঁগৈ তো সেইকাৰণে আহিছোঁ বিললৈ আৰু এইফালে চাই লওক বিলখন এইখনেই আমাৰ বিল আৰু 2খন বিল আছে ইয়াৰ সিপাৰে আৰু এখন আছে সেইখন বেছি ডাঙৰ আৰু প্ৰায় আপোনাৰ 8-10খনমান গাঁও এনেকৈ পূৰা বহলি আছে গোটেই বিলখন সেইখনৰ নাম দীঘলী কাৰণে এখন ডাঙৰ আৰু বাকী এখন ভৰি ধোৱা বুলি কয় ভৰি ধোৱা তো ভৰি হাত ধোৱা বিল এখন হ'লেও এইখনো বহুত ডাঙৰ দেখিছেই কিমান আঁতৰলৈকে আপোনালোকে কেমেৰাত দেখিছে চবফালে বহলি আছে বাকী এতিয়া বহি আছোঁ ক'ত চাওক এপাক ধুনীয়াকৈ খাৰা হৈ পেলাই দেখাই দিছোঁ চাই লওক বিলৰ পাৰত এইজোপা গছ দেখিছে পূৰা গাঁৱলীয়া ফিল হৈছেনে নাই কওক পূৰা গাঁৱলীয়া ভাইব একদম কিছুমান আপোনালোকে অসমীয়া গান চানবিলাক যে দেখে আপোনালোকে শ্বুটিং কৰে ধুনীয়াকৈ এনেকৈ বিল চিলৰ পাৰত পূৰা তেনেকুৱা লাগিছেনে নাই কমেণ্ট কৰক বাকী এইফালে চাই লওক আকৌ এবাৰ দেখাই দিছোঁ এইখনেই বিলখন আৰু এইজোপা গছ ধুনীয়াকৈ বিলৰ পাৰতে আৰু এই গছজোপাৰ তলত আপোনাৰ গৰখীয়া বহুত মানুহ আহে মাছমৰীয়াবিলাকো আহি পেলাই ইয়াতে এই গছ ধুনীয়া চাহ দিয়ে কদম গছ ইয়াতে চাহ লৈ পেলাই ভাত চাহ জিৰণি লয় ভাত চাহটো খায় ইয়াতে বাকী বিক্ৰম দাক যদিহে আহিছে আপোনালোকে ফাৰ্ষ্ট টাইমেই দেখিছে মোৰ ভিডিঅ'ত কাৰণ আগতে লগো পোৱা নাই বহুত দিন বাকী বিক্ৰম দা মই একদম সৰুতে একদম কি বুলি ক'ম আৰু আপুনি বিক্ৰম মই বেতাল
তো তেনেকুৱা আছিলে একদম বহুত ভাল আমাৰ ঘৰতে থাকে সি তাৰপিছত আকৌ মই সৰু চাইকেল এখন আছিলে বিক্ৰমদাৰ তো সেইখনতো ঘূৰি ফুৰোঁ আৰু তেনেকুৱা চাইকেল আজিকালি নাই চাগে এতিয়া নাই আপোনাৰ লেডিজ বুলিও ক'ব নোৱাৰিব জেণ্টছ বুলিও ক'ব নোৱাৰিব ন আপোনাৰ লেডিজ টাইপৰে খালি এনেকুৱা দুডাল আছিলে তাতে খাৰা হৈ ঘূৰি ফুৰোঁ বাকী এনেই বিক্ৰমদা মোতকৈ বহুত ডাঙৰ আপোনাৰ 37 মান হ'ল আৰু মোৰতো 27 প্ৰায় 10 বছৰে ডাঙৰ কিন্তু একে লগৰ নিচিনা থাকোঁ আৰু সৰুতে এটা কাণ্ড হৈছিলে ৰ'ব মোক কি কৰি দিছিলে বিক্ৰমদা কোৱাচোন নিজে মানে সিহঁতৰ টিভি চাব গৈছিলোঁ টিভি চিনেমা চাই আছিলোঁ চাই থাকোঁতে সি মোৰ ওচৰত আমনি কৰি থাকে সি মোৰ ফোনটোত আহি বহিব দিলোঁ সি তেতিয়া বাচ্ছা আছিলে প্ৰায় 6 বছৰমান এনেকুৱা হৈছে 6 বছৰমান আছিলে তাৰ মই কৰিলোঁ কি তাৰ ভৰিকেইটাৰ মাজত মোৰ ভৰিকেইটা সোমোৱাই ল'লোঁ হাতত ধৰি ল'লোঁ লাহেকৈ ভৰিকেইটা মেলি দিলোঁ তাৰ লেংটো ফালি থাকিল মোৰ লেংটো একদম প্ৰায় 6 বছৰ মানে বিক্ৰমদাই ফালি দিছে কম্ফু চম্ফু আৰু কম্ফু চম্ফু চব পূৰা কম্ফু চম্ফু খেলিব জানে তো সেইকাৰণে মোকো পূৰা সৰুতে লেংটো ফালি দিলে মই গমেই নাপালোঁ বহি থাকাতে থাকিলোঁ ফালি দিছে কেটেক কৰিছে আৰু মই পূৰা কানন তাৰপিছত মায়ে আহি কি হ'ল তেতিয়া তাৰপিছৰ পৰা আৰু অভ্যাস নাই তেনেকৈ বিক্ৰমদাকো লগ নাপাওঁ চাকৰিও হৈ গ'ল আৰু অভ্যাসো নাই তো লেং চেং ফালা কৰা চিষ্টেম নাই তো সেইকাৰণে এতিয়া আকৌ আগৰ নিচিনা হৈ গ'ল নৰ্মেল এতিয়া ফালিব নোৱাৰোঁ যদিহে অভ্যাস কৰি থকা হয় চাগে এতিয়া পাৰিলোঁ হয় ধুনীয়াকৈ কাৰণ সৰুতে ঘৰতে আকৌ একো এদিনো প্ৰেক্টিচ নকৰাকৈ ন খালি লগে জাষ্ট মেলি দিছে ভৰি দুটা কেটেক কৰিছে আৰু পূৰা লেং ফালি গৈছে তো সেইটোৱে বাকী এইখনে চাই লওক বিলখন আকৌ এবাৰ দেখাই দিছোঁ বাকী এনেই আমাৰ গাঁওখন বহুত ধুনীয়া হয়নে আপোনাৰ নামঘৰ আছে 2টা নামঘৰ আছে 2খন স্কুল আছে LP আছে ME আছে বাকী হাইৱে আছে হাইৱে কাষতে আকৌ এইপাৰে আকৌ পথাৰৰ সিটো পাৰে আপোনাৰ ৰেল লাইনো আছে তাত ডাবল লাইন কাৰেণ্টৰ লাইন চলে ৰেলো চলে ৰেলৰ কাষদি পথাৰ আছে পথাৰ পাৰ হৈ আকৌ আপোনাৰ গাড়ী মটৰো চলে তো ধুনীয়া দেখিবলৈ বাকী সেইফালে এখন পাহাৰ আছে অলপ ডাৱৰে ঢাক খাই আছে তো সেইকাৰণে আপোনালোকে দেখা নাই অলপ বতৰটো ৰ'দ ওলাইছে যদিও পাহাৰত ডাৱৰ আছে তো সেইকাৰণে পাহাৰখন ঢাক খাই আছে বহুত ধুনীয়া আমাৰ গাঁওখন খালি 2-এজন এইটোত চবতে থাকেই 2-এজন অলপ বেয়া মানুহ বুলি ক'ব পাৰে তেনেকুৱা মানুহ আছে তো বাকী চব একদম ঠিক ঠাক ধুনীয়া গাঁৱৰ লগে লগে পাৰ হৈ আছে সেয়ে থাকেই চব গাঁৱতে বাকী এনেই গাঁওখন বহুত ধুনীয়া চব মিলা প্ৰীতি কৰি থাকে সেইখনেই বিলখন বাকী এতিয়া ধুনীয়াকৈ ধুনীয়াকৈ শ্বট লওঁ এইখিনিতে গছজোপাৰ সৈতে আপোনালোকে চাওক তাৰপিছত আৰু কোৱাই নাই আপোনালোকক মাছ ধৰিম বুলি আহিছোঁ জাল পাতিয়ে থৈছোঁ আৰু অৱস্থাটো চাওক বঢ়িয়াতৰ দেখিছে জাল পাতা হৈ আছে তো অলপ পিছত জালকেইখন চাম মাছ কি লাগিছে কি লগা নাই গম নাপাওঁ আৰু আহিছোঁ পাপাই কৈছে তাত পাতগৈ আৰু সেইকাৰণে আহি পেলাই বিলতে পাতিছোঁ যদি লাগিব নালাগিলে আৰু কিনি খাম বছ সিমানেই তো আৰু এটা কথা সোধোঁ আমাৰ বিক্ৰম দাক মই আজিলৈকেতো সোধাই নাই হয়নে চাকৰি পোৱাৰ পৰা মই তেনেকৈ সোধাই নাই আৰু তেনেকৈ ধৰি লওক সুধিবলগীয়া হোৱাও নাই বাকী এনেই সোধোঁ বিক্ৰম দা বহুত ল'ৰা ছোৱালী আজিকালি আমাৰ গাঁৱতে আছে ডেইলি দৌৰিবলৈ যায় কিবা কৰিবলৈ যায় পুলিচৰ চাকৰি কষ্ট আছেনে কষ্টটো থাকিবই ন আছে বহুত কষ্ট আছে বহুত ত্যাগ কৰিব লাগিব সেইটো হয় মিতিৰ পৰিয়াল ধৰা বিয়া সকাম নাম গুণ পূজা বোলে বিহু আহিছে কিবা তোমাৰ ৰাস আহিছে অকেজনলি তুমি ধৰা এটেণ্ড কৰিব নোৱাৰা ক'তো সময়ত আহিম বুলি ক'লেও কাৰোবাৰ মিতিৰ পৰিয়ালৰ ঘৰলৈ যাবলৈ বিচাৰিলোঁ তুমি যাব নোৱাৰা ছুটিৰ প্ৰব্লেম হয় আৰু আছাম পুলিচৰ মই যিমান দূৰ জানো আৰু হয়নে নহয় মই সঠিক নাজানো বেলেগ আপোনাৰ ডিফেন্সৰ চাকৰিত যেনেকৈ ছুটি পায় এমাহ 2 মাহ তেনেকৈ পুলিচত নাপায় হয়নে পুলিচত বহুত কম থাকে পুলিচত ছুটিটো কম থাকে কিন্তু ঘনাই আহিব পাৰিব এদিনৰ কাৰণে বা কিছু ওচৰত থাকিলে দিনতীয়াকৈও কিন্তু এমাহ তেনেকৈ নাপাব হয়তো যদি আপোনাৰ বিয়া ওলায় আপোনাৰ কোনোবা পৰিয়ালৰ বেছি বিপদ হয় তেতিয়া চাগে দিব তেতিয়া মানে এমাহ পায় আৰু তুমি 12 দিন পায় এমাহ 12 দিন পায় টোটেল তাতে মানে কি বহুত অসুবিধা হয় সময়ত আহিব নোৱাৰে সেইটোৱে যেতিয়া মন যায় তেতিয়া আহিব নোৱাৰিব সেইটোৱে কথা নহয় আহিবলৈ বাকী এনেই ট্ৰেইনিঙত কি প্ৰব্লেম হয় ট্ৰেইনিঙতো বহুত অসুবিধা হয় বহুত কষ্ট হৈ যায় কেতিয়াবা লেটিন কৰা প্ৰব্লেম হৈ যায় ট্ৰেইনিংটো এনেকুৱা হাৰ্ড হৈ যায়তো ট্ৰেইনিংটো সদায় বেছিক ট্ৰেইনিং বহুত হাৰ্ড হয় ট্ৰেইনিং পুলিচে দিয়ে নে পুলিচে দিয়ে আৰু আৰ্মি কিহত দিয়ে আৰ্মিবিলাকে যে কামাণ্ডোবিলাকক ইণ্টাৰভিউ দিয়াৰ পিছত যদিহে ৰেষ্ট নলৈ পেলাই সেই ইণ্টাৰভিউ
ইণ্টাৰভিউৰ কাৰণে যোনটো প্ৰিপেৰেশ্যন কৰি থাকে সেইটোৱে যদি কণ্টিনিউ কৰি থাকে তেতিয়াহ'লে ট্ৰেইনিঙত ইমান তেতিয়াহ'লে ইজি হ'ব। সেইটোৱে যদিহে আপোনালোকে চাকৰি পাম বুলি ভাবিছে বা ইণ্টাৰভিউ দিব, যদিহে ভাল মাৰ্ক চাৰ্ক পায় আৰু ফিজিকেলতো ভাল, তেতিয়াহ'লে প্ৰেক্টিচটো ৰেগুলাৰ কৰি থাকক, তেতিয়া চাকৰি পোৱাৰ পিছত ট্ৰেইনিঙত অসুবিধা নহয়, ধুনীয়াকৈ ইজিলি কৰিব পাৰিব আৰু মানে এটা ইণ্টাৰভিউ যদি তোমাৰ বেয়া হয় তেতিয়া কি ল'ৰাবোৰ ভাগৰি যায়, মানসিকভাৱে দুৰ্বল হৈ পেলাই তেওঁ অনুভৱ কৰে, মানে আৰু ইণ্টাৰভিউ নিদিওঁ কৰে। কেতিয়া আকৌ যেতিয়া এড্ৰেছ দেখিব তেতিয়া আকৌ তেওঁ প্ৰিপেৰেশ্যন কৰে, কিন্তু প্ৰথমটো যেতিয়া কেঞ্চেল হৈ যায়, তেতিয়া নোৱাৰে, ফেইল হৈ যায়, তেতিয়া এই মাজৰ যিটো গেপছ, সেই গেপছটোক তেওঁলোকে সম্পূৰ্ণকৈ মানে ৰানিং চানিংবোৰ এৰি দিয়ে, কৰিবলৈ থাকিব লাগে। তেতিয়া তেওঁলোকৰ নেক্সট প্ৰিপেৰেশ্যন কৰিবলৈ যাওঁতে বহুত কঠিন হৈ যায়, কষ্ট হয়। কিন্তু ৰেগুলাৰ চলাব লাগে, ৰেগুলাৰ কৰি থাকিলে তেতিয়া টেনশ্যন নাই, টেনশ্যন নাই। বাকী এনেই ধৰি লোৱা আমাৰ অসম পুলিচ বুলি ক'লে ধৰি লোৱা এনেই হেৰিবিলাক মানুহে ভাবে এনেই ডিউটিবিলাকতো দিয়েই চবেই দেখে, বাকী এনেই মিছন ধৰি লোৱা আৰ্মি চাৰ্মি যেনেকুৱা ধৰি লোৱা হেৰি থাকে যে আজি অমুক দুজন ধৰি লোৱা হেৰি আছে, তেওঁলোকক ধৰিবগৈ লাগে, তো তেনেকুৱা ধৰি লোৱা মিছন পুলিচতো থাকে কি আৰ্মি যেতিয়া মিছন কৰিব যায় তেতিয়া ধৰা তোমাৰ ডিষ্ট্ৰিক্ট পুলিচ লাগিবই, প্লাছ বেটেলিয়ান লাগিব, বেটেলিয়ানত কিউআৰটি পাৰ্টি থাকে, তাৰপৰা তোমাৰ কামাণ্ডো থাকে, নহয় জানো, তেনেকুৱা ভাগ কিছুমান থাকে, মানে ডিষ্ট্ৰিক্টৰ পুলিচ লাগিব, থানাৰ অচি লাগিব, SP লাগিব, লগত লাগিব, তাৰপিছত তোমাৰ বেটেলিয়ান লাগিব, তাৰপাছত তোমাৰ কামাণ্ডো লাগিব, তাৰপিছত CRP কামাণ্ডো হওক, তোমাৰ আৰ্মি কামাণ্ডো হওক, আৰ্মি হওক, মানে তেতিয়া যুটীয়া প্ৰচেষ্টাতহে মানে এটা অপাৰেশ্যন চলোৱা যায়। আৰু অপাৰেশ্যন বুলিয়ে কয় ন? অপাৰেশ্যন বুলি কয়। আৰু এইটোত ধৰি লোৱা অকল পুলিচেই নাযায়, আৰ্মি থাকিব আৰু আছাম বেটেলিয়ানো থাকিব আৰু কামাণ্ডো থাকে, তাৰপৰা CRP যদি যায় CRP ফ'ৰ্চ থাকিব, নহ'লে আৰ্মি ফ'ৰ্চ থাকিব, তেনেকুৱা মানে যুটীয়া প্ৰচেষ্টাতহে এটা মানে আপোনালোকে কৈ দিছোঁ যে হেৰি যে মিছন বা এইবিলাক মিছন নে কি কয়, কি অপাৰেশ্যনবিলাকত অকল যে পুলিচৰ দল এটাই যাব তেনেকুৱা নহয়, চব মিক্স থাকে, পুলিচৰ, আৰ্মিৰ, বেটেলিয়ান, CRPFৰ আৰু সকলোকে। তেতিয়া ধৰি লওক ফায়াৰিং যদিহে হয় তো আগতীয়া পাৰ্মিশ্যন কৰি দিয়ে নে আগমুহূৰ্তত কয় যে এতিয়া কৰিব পাৰিব পাৰে? মেইন কেছটো হ'ল কি চিটুৱেশ্যনটো লৈ পেলাই সেইটো মোকাবিলা কৰা যায়। SP ছাৰ থাকে লগত, SP ছাৰ যিটো কামাণ্ড কৰিব সেই কামাণ্ডটোৰ ওপৰতে হয়। কেতিয়াবা এনেকুৱা অচানক হৈ যায়তো, এতিয়া ধৰা উপায় নাই, তেনেকুৱাতো হৈ যায়, ফায়াৰিং হৈ যায়, ফ্ৰণ্টত তুমি পাই গ'লা, দুশ্মন পাই গ'লা, টেৰিষ্ট পাই গ'লা, দুশ্মনে যিটো তোমালৈ যেতিয়া ফায়াৰিং কৰিব তেতিয়াতো প্ৰটেকশ্যনটো নিজকে দিব লাগিব ন, তেওঁলোকক আক্ৰমণ কৰিব লাগিব, এটেক কৰিব লাগিব, আৰু নিজক প্ৰটেক্ট আৰু টেৰিষ্টক এটেক দুইটা কৰিব যাওঁতে ফায়াৰিং চলি যায়। আৰু তুমি এবাৰমান গৈছানে? গৈছোঁ, মই বহুতবাৰ গৈছোঁ। এনেই ধৰি লোৱা মিছনবিলাক সদ্যহতে মানে কেনেকুৱা জেগাত হয়? জংঘলতে হয়নে নে ঘৰ চৰ? মানে তোমাৰ জংঘলটো এনি হাও য'তে হ'ব পাৰে, তোমাৰ আমাৰ গাঁৱতো হ'ব পাৰে, পথাৰতো হ'ব পাৰে, য'ত গম পোৱা যায় আৰু পাহাৰতো হ'ব পাৰে, এইবিলাক এভৰিথিং। ধৰি লোৱা কোনোবা খবৰি থাকে নে? খবৰি থাকে ন? চুজ থাকিলেহে, নহ'লেতো তোমালোকে গম নাপাবা। মই এষাৰ ক'ম, যদি কোনোবাই এনেকৈ ইণ্টাৰভিউ দিবৰ কাৰণে চেষ্টা কৰি আছে বা আশা কৰি আছে, পুহি আছে, বয়সটো হোৱা নাই বা বয়স হৈ আছে, ইণ্টাৰভিউ দি আছে, পাছ কৰা নাই, তেওঁলোকক জনাওঁ যে যিটো ৰেগুলাৰ প্ৰেক্টিচ, ৰাতিপুৱা উঠি খোজ কঢ়া, দৌৰ ৰানিং কৰা, তাৰ লগতে কিছুমান হেৰি থাকে, লং জাম্প, হাই জাম্প থাকে, ফ্ৰণ্ট ৰোল থাকে, বেক ৰোল থাকে, চিটা পুচাপ থাকে, এই গোটেইখিনি যাতে ৰেগুলাৰলি কৰা যায়, ৰেগুলাৰ কৰিব আপোনালোকে। ৰেগুলাৰ কৰিলে তোমালোকৰ বিশেষকৈ ইণ্টাৰভিউ দিয়াৰ সময়ত প্ৰব্লেম নহয়, আৰু মনৰ উৎসাহটো মেইন দেই, পাৰিম বুলি ভাবিব লাগিব, উৎসাহটো মেইন। যদি তোমালোকে মনতে নিজে ভাবা যে মই নোৱাৰিমেই, মোৰ নহ'ল আৰু নহ'ব আৰু, তেনেকৈ যদি মনটো ডাউন দি দিয়া তেতিয়াহ'লে তোমালোকে ছাকচেছ হ'ব নোৱাৰিবা। সেইটোৱে নিজৰ মনটো ৰাখিবা দেই। তো বছ ইমানখিনিয়ে, যিমানখিনি জানো কৈ দিলোঁ। বাকী আপোনালোকে এবাৰতো দেখালোঁ, আৰু এবাৰ চাই লওক, ইমান ধুনীয়া জেগাত আছোঁ, চবফালে পানী, আৰু এইফালেতো মেইন এই গছজোপা, তো এই গছজোপাৰ তলতে অলপ ৰৈছোঁ, আৰু গছজোপা চাওক কিমান ধুনীয়া, চবফালে পানীৰ মাজত আছে গছজোপা, পানী মানে বিল, কৈছোঁ আপোনালোকক বিল এইখন, আৰু বানপানী হয় ইয়াত, বানপানী হ'লে পূৰা চব বগা হৈ যায়, এইপিনে বন চন যে দেখিছে ঘাঁহ চাহ সেয়া নাইকিয়া হৈ যায়, পূৰা পানীৰে বগা হৈ যায়, তেতিয়া মানুহ আহিব নোৱাৰে, মানুহ তল যোৱা পানী হৈ যায়। যোৱাৰ পিছত আজি এখন খেল আছে, আৰু কি খেল বিক্ৰম দা? এখন লটাৰী খেল আছে, আৰু কামপুৰ শিৱ মন্দিৰ সজনত এখন খেল পাতিছে, লটাৰী খেল, উপহাৰ কুপনৰ খেল। খেলখন চাবলৈ যাম বিক্ৰম দাই, মই যাম খেল চাবলৈ যাম।
চাওঁগৈ আপোনাৰ ডাঙৰ গাড়ীও দিছে বাছ চাছ আৰু এতিয়াতো লটাৰী ছিজনেই পূৰা অসমত পূৰা লটাৰী ছিজন চলি আছে অমুকত লটাৰী তমুকত লটাৰী আপোনালোকৰ BMW মাৰ্চিডিছলৈকে দিছে লটাৰী 100 টকাত তো যাওঁ এতিয়া নহয় আপোনাৰ আবেলি আছে খেলখন তো আবেলি যাম কোনে কি পায় চামগৈ গাড়ী চাড়ীটো আনিয়ে থৈ দিছে আপোনাৰ এসপ্তাহ 10 দিনমানৰ আগৰ পৰাই গাড়ী খাৰা কৰি থৈ দিছে হয়নে তো যাম গৈ পেলাই চামগৈ খেলখন তাৰপিছত আৰু বছ এতিয়া জালখন চাওঁ চোৱাৰ পিছত আৰু ঘৰত যাম তো আকৌ অলপ পিছত লগ পাই আছোঁ বাবাই আৰু বিক্ৰম দা ছাবস্ক্ৰাইব কৰি দিয়ক একদম লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ফ'ল' কৰিব আৰু বাকী বিক্ৰম দাই মই যে ইউটিউব চেনেল খুলিছোঁ গম নাপায় আজি গম পাইছে মই বিক্ৰম দাৰ লগত পথাৰলৈ মাছ ধৰিবলৈ আহোঁতে পোৱালি বাচ্চা হয় বাচ্চা তো কেমেৰাটো লৈ আহিছোঁ কেমেৰাটো উলিয়াওঁতেহে গম পাইছে যে মই ইউটিউব চেনেল খুলিছোঁ বাকী তো এতিয়া এইফালে চাই লওক মাছ জাল যে পাতি থৈছিলোঁ জালকেইখন উঠাই দিলোঁ আৰু মাছ লাগিছে আৰু চব সৰু সৰু মাছ এইফালে চাই লওক বিক্ৰম দা এইফালে দেখাই দিয়া তো এইফালে চাই লওক জালখন পূৰা মাছেৰে বগা তো কিমানমান মাছ লাগিছে 4 কেজি 5 কেজিমান লাগিছে তো লাগিছে আপোনাৰ 3-4 কেজি মানে লাগিছে কিন্তু চব আপোনাৰ সৰু মাছ সৰু মাছ লগা জালি আনিছোঁ তো সেইকাৰণে লাগিছে অলপ তো এইফালে চাই লওক আৰু এতিয়া মাছকেইটা ভাবিছোঁ কি কৰোঁ ইয়াতে গুচাই নিম চাগে কাৰণ ঘৰত নিলে এনেকৈ অসুবিধা হৈ যাব বহুত ওজন হৈ গৈছে তো ইয়াতে ধুনীয়াকৈ মাছকেইটা চাফা কৰিম তাৰপিছত এনেকৈ ঘৰলৈ এতিয়া চাই লওক এপাক ধুনীয়াকৈ এতিয়া অলপ বতৰটো মুকলি হৈছে অথনি ডাৱৰীয়া হৈ আছিলে তো এতিয়া ধুনীয়াকৈ মুকলি হৈ গৈছে আৰু এতিয়া চাওক এপাক কিমান ধুনীয়া আৰু সেইখন আঁতৰত পাহাৰ বাকী আকাশখন চাওক পূৰা ব্লু হৈ আছে তো এইখনেই বিল